প্ৰেমিকক সন্তুষ্ট কৰিবলৈ গৈ পেটত অবৈধ সন্তান লৈ হস্পিটেলৰ দুৱাৰে দুৱাৰে দৌৰিবলৈ বাধ্য হয়। আকৌ কিছুমান বয়ফ্ৰেণ্ডে বন্ধু বান্ধৱক লগত লৈ গণধৰ্ষণ কৰি ভিডিঅ' বনাই ইণ্টাৰনেটত আপলোড কৰি দিয়ে। প্ৰিয় দৰ্শক, আজি আপোনালোকৰ সন্মুখত আমালোকৰ সমাজত চলি থকা এটা ব্যাধি সম্পৰ্কে, এটা বেমাৰ সম্পৰ্কে আলোচনা কৰিম, যি ব্যাধিটোক আমালোকৰ অধিকাংশ যুৱক যুৱতীসকল লিপ্ত হৈ আছে। সকলো ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰক, যাতে আমালোকৰ যুৱক যুৱতীসকলে এই ব্যাধিৰ পৰা আঁতৰি থকাৰ শক্তি পায়। প্ৰিয় দৰ্শক, বৰ্তমান সময়ত ল'ৰা ছোৱালীয়ে এজনে আনজনৰ প্ৰেমত পৰি চিনেমা হল বা পাৰ্কত বহি কথা পতাক তেনেই সাধাৰণ এটা বিষয় বুলি ভাবে, বৰং আধুনিকতা বুলি অনুভৱ কৰে। কিন্তু ইছলাম ধৰ্মই ইয়াৰ অনুমতি নিদিয়ে। হাদিস শৰীফত আহিছে, লা ইয়াখলুৱান্না ৰাজুলুন বিইমৰাআতিন ইল্লা কানা সালিসুহুমা শাইতান। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যাৰ লগত নিকাহ নিষিদ্ধ নহয়, যাৰ লগত নেকি বিবাহ হোৱাটো জায়েজ আছে, তেওঁৰ লগত অকলশৰীয়াকৈ অৱস্থান কৰাটো নিষেধ, কিয়নো তাৰ শয়তান তৃতীয় ব্যক্তি হিচাপে উপস্থিত থাকে। আৰু আমি সকলোৱে জানো, যেতিয়া নেকি এজন যুৱক আৰু যুৱতী অকলে বহিব, তাত শয়তান থাকিব। শয়তানৰ কাম হৈছে মানুহক গুনাহৰ কামত লিপ্ত কৰা। প্ৰেম ভালপোৱাৰ ক্ষেত্ৰত ইছলাম ধৰ্মৰ আটাইতকৈ ডাঙৰ বন্ধন এটাই, সেইটো হৈছে বিয়াৰ বন্ধন। বিয়াৰ বন্ধনত প্ৰেম ভালপোৱা সকলো আছে। বিয়াৰ আগত প্ৰেম কৰা ইছলামত নিষিদ্ধ ঘোষণা কৰা হৈছে। ইছলাম ধৰ্মৰ বিধান মতে বিয়াৰ পূৰ্বে প্ৰেম কৰা হাৰাম, কাৰণ এনে ধৰণৰ সম্পৰ্ক এজন মুছলমানৰ কাৰণে ইমানী, চাৰিত্ৰিক, সামাজিক ইত্যাদি ফালৰ পৰা ক্ষতিকাৰক। ইছলামত নাৰী পুৰুষক কঠোৰ আৰু স্পষ্ট ভাষাত পৰ্দাৰ হুকুম প্ৰদান কৰা হৈছে। ইছলামে নাৰী পুৰুষক বিয়াৰ পবিত্ৰ বন্ধনত বান্ধি তেওঁলোকৰ শাৰীৰিক, মানসিক আৰু আত্মিক পবিত্ৰতা নিশ্চিত কৰে। স্বামী আৰু স্ত্ৰীৰ এজনে আনজনৰ প্ৰতি শ্ৰদ্ধাবোধ, আস্থা আৰু বিশ্বাস সৃষ্টি কৰিব পৰা সম্পৰ্কৰ মাজতেই নিহিত আছে অশেষ প্ৰশান্তি আৰু প্ৰেম ভালপোৱা। ইয়াৰ বাহিৰে অইন যিকোনো ধৰণৰ প্ৰেম বা ভালপোৱা, সেইবোৰ হৈছে জিনা বা ব্যভিচাৰত প্ৰৱেশৰ পথ। জিনা, ব্যভিচাৰ সম্পৰ্কে আল্লাহ তাআলাই পবিত্ৰ কোৰআনত ঘোষণা কৰিছে, আৰু তোমালোকে জিনা অৰ্থাৎ ব্যভিচাৰৰ কাষলৈকে নাযাবা, নিশ্চয় সেয়া হৈছে অশ্লীল আৰু নিকৃষ্ট আচৰণ। সূৰা বনী ইছৰাইল আয়াত নম্বৰ 32। জিনাৰ কাষলৈ যোৱাই নিষেধ, অৰ্থাৎ যিবোৰ বস্তু জিনাৰ ওচৰলৈ লৈ যায় সেইবোৰত লিপ্ত হোৱাই নিষেধ। বিবাহ পূৰ্ব প্ৰেম নাৰী পুৰুষক জিনাৰ ওচৰলৈ লৈ যায়, আৰু জিনা হৈছে এটা মাৰাত্মক কবিৰা গুনাহ। ইয়াৰ উপৰিও বিয়াৰ আগৰ প্ৰেমে বহু সময়ত ল'ৰা ছোৱালীক শিৰকত লিপ্ত কৰায়, কাৰণ তেওঁলোকে এজনে আনজনক ইমানেই ভাল পাবলৈ আৰম্ভ কৰি দিয়ে, যিটো ভালপোৱা অকল আল্লাহ তাআলাই পোৱাৰ উপযোগী আছিল। বহুতে ভাবে যে কোনো নাৰী হিজাব অৱস্থাত থাকিলে, মুখ আৰু যদি হাত খোলা থাকে, তেন্তে বাৰে বাৰে ঘূৰি চোৱাত কোনো অসুবিধা নাই। আকৌ কিছুমানে ভাবে যে ল'ৰা ছোৱালী মোবাইলত কথা পাতিলে ব্যভিচাৰৰ কোনো আশংকা নাথাকে। তেওঁলোকে এটা হাদিস শুনা অতিকৈ প্ৰয়োজন। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, দৃষ্টি হৈছে চকুৰ চিনা, কথা বতৰা হৈছে জিভাৰ চিনা, স্পৰ্শ হৈছে হাতৰ চিনা, এই সংকল্পৰে আগুৱাই যোৱাটো হৈছে ভৰিৰ চিনা, অশ্লীল কথা বতৰা শুনা এইটো হৈছে কাণৰ চিনা, আৰু কামনা কৰাটো হৈছে অন্তৰৰ চিনা। সহিহ বুখাৰী, মুছলিম, আবু দাউদ, তিৰমিজি শৰীফত এই হাদিসটো চাব পাৰিব। এই হাদিসটোৰ পৰা স্পষ্ট প্ৰমাণিত হয় যে জিনা অৰ্থাৎ ব্যভিচাৰ বহু প্ৰকাৰৰ হ'ব পাৰে, আৰু সকলো প্ৰকাৰৰ জিনাই হৈছে হাৰাম। কঠোৰ ভাষাৰে নিষিদ্ধ কৰা হৈছে জিনাক। প্ৰেম ভাল পোৱাৰ পিছত যিটো বিষয় আটাইতকৈ বেছি সংঘটিত হয়, সেইটো হৈছে পলাই গৈ বিয়া পতা।
মা দেউতা ও অভিভাৱকৰ মতৰ বিৰুদ্ধে পলাই গৈ বিয়া পতাটো বৰ্তমান বহুতৰ বাবে এটা ফেশ্বনত পৰিণত হৈছে। কিন্তু এই প্ৰসংগত হযরত আয়েশা রাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত হাদিসত আহিছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কোনো মহিলাই যদি নিজে নিজে অভিভাৱকৰ অনুমতি অবিহনে বিয়া পাতে তেন্তে তাইৰ সেই বিয়া বাতিল বাতিল বাতিল। তিরমিজি শরীফৰ হাদিস নম্বৰ 1021। এই নিষিদ্ধ আৰু হাৰাম কাৰ্যৰ পাৰ্থিৱ পৰিণতি খুবেই ভয়ংকৰ হয়। প্ৰেমিকক সন্তুষ্ট কৰিবলৈ গৈ পেটত অবৈধ সন্তান লৈ হস্পিটালৰ দুৱাৰে দুৱাৰে দৌৰিবলৈ বাধ্য হয়। আকৌ কিছুমান বয়ফ্ৰেণ্ডে বন্ধু বান্ধৱক লগত লৈ গণধৰ্ষণ কৰি ভিডিঅ' বনাই ইণ্টাৰনেটত আপলোড কৰি দিয়ে। নিজৰ আৰু পৰিয়ালৰ সন্মান নাইকিয়া হৈ পৰে, ৰাইজৰ সন্মুখত ওলাব নোৱাৰা হৈ পৰে, শেষত আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰে। আল্লাহ পাকে আমাক এনে নিৰ্লজ্জ আৰু হাৰাম কাৰ্যসমূহৰ পৰা হিফাজত কৰক। আমিন।